जय बजरंगबली। ओए ना जाऊँ भगवानक चिंती। तो है गाइस केने আছে আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আজি লোকেশ্যনৰ পৰা, যিটো আমাৰ কাষতে হয় আৰু আমাৰ ফেভৰেট হয়, লগৰকেইটাৰ ফেভৰেট আৰু এইটো জেগাটো। তো আজি পশ্চিম দিশত দেখি যাওঁ ক'ত যাই পাওঁ। তো লেটছ চি। তো গাইছ যাইছোঁ পশ্চিম দিশত দেখি। তো আজি ৰ'দটো পূৰা একদম দিছি একদিনৰ দিনাই ৰ'দ, আজি পূৰা একদম ভালকৈ দিছে ৰ'দটো। তো অলপ চাই থাকিলে মাজে মাজে ৰখিব লাগিব আৰু। তো গাইছ এতিয়া লাইচেঞ্চ মানে একো নাই, চ' খালি দূৰ জেগাত যাব পৰা নাই। যেতিয়া লাইচেঞ্চ হয় না আৰু কোনে মাতে। ৰ'দ দিছি ইমান এনেকৈ দিছি পূৰা একদম আগত দেখি চাব নোৱাৰাকৈ ৰ'দ দিছি ভাই। যাব গ'লেই নিদিবি কোনেও সৰু নহয়। ৰ'দৰ কাৰণে ইমান ভিউটো ঠিক নহ'ব পাৰে, তেও আৰু অলপমান আগত থাকে অলপ ভাল হ'ব লাগে। তো গাইছ লাষ্ট ভিডিঅ'টো ভিউ পাই ভালেই আছিল, মই এক্সপেক্ট কৰা নাছিলোঁ ভিউ হ'ব বুলি। মানে ভিডিঅ'টো ভিউজ আহিব বুলি বস্তু কি হয় বাকী জেগা অলপ চাই লাগছে। তো গাইছ আজি বিশেষকৈ মানে ধৰিলোঁ নাই ক'ত যাম। তো আগত কোৱাৰ দৰে পশ্চিম দিশৰ ফালে আজি যাই আছোঁ আমি। তো অলপমান আগত দিলি চাগে সিংৰা পাম আৰু লগ এটা আছিলে যে আমাৰ কাম কৰি ইয়াতে গাড়ী চান একবাৰ আগত যায় একবাৰ পিছত যায়। তো গাইছ আগত যায় আৰু এটা নদী আছে, নদীটোত মানে চিৰি দলং আছে, দলং নহয় নাই আৰু খালে নগিছে তাতে খালটো পাৰ কৰিব কাৰণে চিৰিবিলাক দিয়া হৈছে আৰু। তো গাইছ কাম চলি আছে চাগে, আগত কাম চলি আছে, আগতে হোৱাই দি আছিলোঁ, এতিয়া আৰু হোৱাই দি যাব লাগিব আৰু। বাকী এনেকুৱা নদী চদী থাকিব লাগে, তেতিয়াহে অলপমান ভাল লাগে। তো আগত চাব পাৰি চিৰি। বয় হেভি ড্राइवर अपन। अबे यार कहाँ से जाऊँ। कौन जाओ ভালো। तो गाइस जगह নাই, নুমাই দিলোঁ ভগৱানক চিমটি কথা নাই। তো এইখান অলপমান চুইচ গেট টাইপৰ দিয়া আছে, মানে পানী কণ্ট্ৰল কৰিব পাৰি আৰু চাগে ইয়াত। তো গাইছ চিংৰা পালোঁ মানে আৰু এই আগত চিংৰা বজাৰ আছে, তাৰ পৰা চিংৰা ষ্টাৰ্ট। আৰু ইয়াত দলংখন বনাই দি কিনে ভাল কাম কৰিছে। ইয়াতে ঘূৰাই গ'ল। गाइस गाड़ीखान আৰু একবাৰ চেৰালোঁ আৰু বাকীখান সিংৰা বজাৰ আহি পূৰা খালী অহাকালি চাগে বজাৰ আছে। তো আজি আমি একদিন আগতে আহিলোঁ, কথা নাই। তেওঁ এতিয়া হ'ল বৰিমাখা হাই ছেকেণ্ডাৰী স্কুল। তো গাইছ সিংৰা হাৱে পাম আৰু সিংৰা মানে এইখিনি বৰিমাখাই কৈ চাগে, তেওঁ আমি সিংৰা বজাৰ বুলি কওঁ কেনে জানাতে। অলপমানৰ পিছত হাইৱেটো পাম চাব। কওঁতে তো গাইছ লগটো অহাৰ কথা পঢ়াৰ পৰা বা আহে। তো গাইছ তো বিল্ডিংটো দেখা পোৱা আছে চাগে, তো তাতে আছে মানে পাৰ্টনাৰটো মানে লগটো আমাৰ গাঁৱৰে হয়। কি দোষ পারমিশন তো গাইজ যাইছোঁ এটা একদম যাই নাপাওঁ জেগাত দিব অহাদি বা ক'ত যায় মানে আজি চাই আহিম আৰু
ঘূৰিম। তো গাইছ এইটো জেগা চাগে বহুতে দেখা পোৱা নাই। তো মই আজি ফাৰ্ষ্ট ভিজিট কৰিছোঁ জেগাটো। তো আগত দেখি কিমান যাব পাৰোঁ চাওঁ, বাকী গাড়ীৰ তেলো বেছি নাই। ঘৰত বেছি আজি অহাই যাব ভাল টাকা লাগে যদি অহাই যাম, অহাই নাযাওঁ, অহাই নাযাওঁ, অহাই যাম। এইটো ৰাস্তাত তো গাইছ এইখিনিৰ পৰা মানে ঘূৰিলোঁ আৰু আগত দেখি যাব নোৱাৰোঁ, আগত দেখি ভালকৈ চিনিও নাপাওঁ ক'ত কি আছে। তো এইখন দলঙৰ পৰা ঘূৰিলোঁ আৰু দাদোচ তো গাইছ অপজিট ছাইডৰ পৰা ভিউটো অলপমান ভাল হৈ আছে আৰু মোৰো অলপমান চলাই ভাল লাগি আছে বাইকখন, আৰু সূৰ্যৰ পোহৰটো নাই মানে সেইকাৰণে অলপমান ভাল হৈছে। তাৰ পৰা ঘূৰি আহিলোঁ আৰু পুনৰ একবাৰ ঠিংৰা পাম। তো বাকী ভিউটো অলপ ভালে আছে চাগে আগৰ বাৰত থাকি। আগতে মানে ৰ'দ দি আছিল, এইবাৰ আৰু অলপমান ৰ'দটোৰ পাৱাৰটো পিছৰ পৰা আহি আছে। চ' আগত দেখি অলপ ভিউটো অলপ ভাল হ'ব লাগে। তেওঁ ক'বচোন। তো গাইছ বৈদ্য গৰম কাৰণে অলপ মাজতে আমি অলপ জিৰাবৰ কাৰণে আছোঁ। চাব পাৰে অলপ লোকেশ্যনটো। तो ये रहा हमारा धन्नू और ये रहा पूरा 360 व्यू। तो लोकेशन तो केनेका লাগি আছে তো চাওঁ অলপমান ইয়াতে জিৰাই কেনে আৰু পুনৰ ব্লগত চেষ্টা কৰিম। তো গাইছ চিংৰাৰ পৰা অলপ বেলেগ ৰাস্তা দি সোমাই আহিলোঁ আৰু ইয়াত ফুলৰ কিবা প্ৰেক্টিছ হৈ আছে। লাগে ৰ'ব ভাই, ঠিকে আছে। তো এনেকুৱা ৰাস্তা বৰ ভাল লাগে, বা আপোনালোকৰ কেনে লাগে সেইটো। আৰু এইখন বজাৰ তিতা দিখা এখন এতিয়া মানে ৰ'দটো এনেকৈ পৰিছে না, এইবাৰ অলপ ভিউটো ভাল লাগিব চাব। তো গাইছ আজি ভিডিঅ'ত ইমান ভাল বস্তু দেখাব নোৱাৰিলোঁ, তেওঁ আৰু এডজাষ্ট কৰি ল'ব। আৰু পিছত আৰু ভাল জেগা দেখাম সময় পালে, আৰু বৰষুণৰ দিনকেইটা যাওক। মানে এনেকুৱা যদি ৰ'দ দি থাকে তেওঁ অলপ ভিডিঅ' বনাব ভাল হয়। আজি যিখিনি পাৰোঁ দেখাই আছোঁ আপোনালোকক। তো এনজয় কৰক আৰু চাই কেনে। আৰু ভিডিঅ'টো যদি আপোনালোকে লাষ্টক লাগি চাইছে তে ধন্যবাদ বহুত বহুত। আছিল তো পাৰিম না যাব এইবাৰ। তো জয় বজৰংবলী। তো ভাই বজৰংবলীৰ নাম লৈ কেনে কিবা কৰি আহিলোঁ। গাইছ ভাই মোৰ ভয় লাগি গৈছিল, মানে তেল নোহোৱাৰ দৰে অলপ হৈছিল, গেছ মাৰি দিছিল ভাই। আৰু নাদাবাং ঘৰক লাগি চাই পালি হ'ল, তেল চেজ হ'লে মই চেজ আজি। তো গাইছ ভিডিঅ'টো ক'ত চেজ হয় ঠিক নাই, মানে তেল চেজ হ'ব চাগে আৰু